Hey guys, good afternoon. Welcome to my new video. To আজি ভিডিওটো অলপমান হেপি ব্লগ আছে তো ভিডিওটো তোমালে হেকলকে চাই দিবা। ব্লগ নহলে ভিডিওটো আৰম্ভ কৰো। अभी मजा आएगा ना भिड़ो। So guys, আজি বতৰটো অলপমান ডাৱৰীয়া হতো চাই লগে ফালে। অলপমান ডাৱৰীয়া আছে তো অলপমান ৰ'দ দিছে বা। তো মিছা কলে কি দাল হ'ব? ডাৱৰীয়া বুলি আজি বহুতে গায়ে ধোৱা নাই। So guys, এতিয়া মই ভাত পানী খাই ৰেডি হৈ গলো। So অসমীয়া দেখা কথা আছে। জীৱনত কেতিয়াও হাৰ মানিব নালাগে বুলি কথা আছে মানে। मगर क्यों? So মই 3 দিনৰ পৰা গা ধুবৰ কাৰণে চেষ্টা কৰি আছো কিন্তু তথাপিও হাৰ মনা নাই। গাইস আমি এতিয়া জংঘলত পাইছো। ये तो लेटेस्ट न्यूज़ है। জংঘল আহি মানে আমি বাঘৰ লগত সেলফি ল'ব আহিছো। क्या बोला तूने? ই বাঘ এটা বিচাৰি পিনে সোমাই গৈছিলে। বল বাঘ এটা দেখি ঘূৰি আহিলে। কি কম আৰু ল তুমি ইউটিউব চেনেল তৈয়াৰ কৰ। কৈ দিলে তো এতিয়া আমি কথা বলক নহলে। সো ফ্ৰেন্ডস আজি ভিডিওটো চাই কেনে পালে কমেন্ট এটা কৰিব আৰু বন্ধু বান্ধৱীৰ মাজত অলপমান হলেও শ্বেয়াৰ কৰিব। তো লগ পাইছো অন্য এটা ভ্লগত। জয় হিন্দ।